ওয়েলকাম টু বেক গুৱাহাটী ব্লগলৈ সকলোকে আগতে ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি আমাৰ ঘৰ নতুন গাড়ী এখন আহি আছে আৰু গাড়ীখন মানে দাদাই ল'ব, মোৰ দাদাই ল'ব। আৰু কি গাড়ী হয় আৰু কি কোম্পানী কি মডেল গাড়ী আপোনালোকক দেখাই থাকিব, সম্পূৰ্ণমতে দেখাম আপোনালোকক ভাবিছোঁ। আৰু আজি ধামাকা হ'ব ভিডিঅ'ত, একদম গাড়ী এখন আহি থাকিব, নতুন ঘৰলৈ নতুন গাড়ী আহিব, বহুত ভাল। মনটো বহুত ফূৰ্তি হৈছে আমাৰ, আৰু ফেমিলিও বহুত ফূৰ্তি কৰি আছে গাড়ী এখন আহিব যিহেতু। আৰু নিজৰ ঘৰলৈ যদি গাড়ী এখন আহে বহুত মানে সপোন আৰু সপোনৰ গাড়ী এখন আহি থাকিব আমাৰ ঘৰলৈ। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো স্ক্ৰীন লগাই সকলোৱে লাষ্টলৈকে চাব, আৰু ভিডিঅ'টো ভাল লাগিব। আজি চাই যাব স্ক্ৰীন লগাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে গাড়ীখন আনিব গৈছে দাদা, কিমান দেৰি হয় কি হয় একো মানে ক'ব পৰা নাই, আৰু বহুত ৰাতিও হ'ব পাৰে। আৰু আজি মানে আমাৰ ঘৰৰ মামাহঁতৰ জীয়েকৰ বিয়া এখন আছে, আৰু তাতে আমি বিয়া খামগৈ বুলি ভাবিছোঁ। দাদা কলেজৰ পৰা অহা নাই, মই ঘৰতে আছোঁ। দাদা কলেজৰ পৰা অহাৰ পিছত বিয়াখন খাম, আৰু আপোনালোকৰ যিমানখিনি পাৰোঁ বিয়াত যি হয় আপোনালোকৰ সকলোকে সম্পূৰ্ণমতে বিয়াখনত দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আজি ব্লগটোৱে চাই থাকিব। ফাইনেলি আমি বিয়াঘৰ পাই গ'লো, আৰু বিয়াঘৰ মানুহ এতিয়া একদম ঠাণ্ডা হৈ আছে। আমি বহুত দেৰি হৈ গ'ল অহা, আৰু আপোনালোকৰ যিমানখিনি দেখাম বুলি কৈছিলোঁ সিমানখিনি মই দেখাব নোৱাৰিলোঁ। আৰু বেয়া নাপাব, আৰু মানে অলপ মোবাইলৰ কাৰণে স্পেচটো নাছিল কাৰণে। ফাইনেলি বিয়াৰ ঘৰৰ পৰা আহি পালোহি, জাষ্ট কাপোৰ কানি সলাই মেলি এতিয়া টিপটপ। আৰু দাদাই গাড়ী আনিব বুলি কৈছিলোঁ আপোনালোকক, আৰু দাদাই গাড়ীখন আনি আছে। আৰু আপোনালোকক খন্তেক দেৰি পিছতে আপোনালোকক মই গাড়ীখন দেখাম। আৰু মানে বহুত ৱেইট কৰি মানে পোৱাহিয়ে নাই, মানে দিনটো ৱেইট কৰিয়ে আছোঁ পোৱাহিয়ে নাই। আৰু বৰ হৈ গৈছোঁ চবেই, কেতিয়া পাবহি লাগি আছে। মানে যিহেতু আমাৰ আজিৰ দিনটো বহুত মানে ফেমিলিটোৰ কাৰণে সুখী দিনটো আজি। ফাইনেল মানে গাড়ীখন পোৱাহি নাই। গাড়ীখনত পোৱাৰ আগত এইবোৰ চব ঘটিত পানী, এইবিলাক চাকি ধূপ শলিতা তেল চব গোটাই থৈ দিয়া হৈছে। অলপ দেৰি পিছতে পাই যাবহি। আৰু ফাইনেলি আমাৰ গাড়ী পাই গ'লি, আৰু ৱেইট কৰি এতিয়া মানে একদম 9:30 বজাত পাই গ'লহি। আৰু আপোনালোকক দেখাম বুলি কৈছিলোঁ গাড়ীখন, এইকণেই গাড়ীখন হয়। গাড়ীখন ছেকেণ্ড হেণ্ড হয়, কাৰণ সপোনৰ গাড়ী যদিও মানে ফাৰ্ষ্ট হেণ্ড মানে ইমান মানে ইনষ্টলমেণ্ট বহুত থাকে, সেইবাবে বহুত প্ৰব্লেম চিন্তা হৈ যায়। সেইবাবে মানে সপোনৰ গাড়ী যদিও ছেকেণ্ড হেণ্ড আনিছোঁ। আৰু ফাইনেলি চাওক, মানে কণ্ডিশ্যনটো বহুত ভালেই গাড়ীখনৰ, একো বেয়া নাই। ইঞ্জিন চব ভালে, আৰু বহুত ভাল লাগিছে। ৰেড কালাৰ হয়। আৰু এই দাদাই এতিয়া পানী চানী ঢালি আছে, পূজা কৰিব এতিয়া। আৰু চেণ্ডেলযোৰ খুলিবলৈ পাহৰি থাকিলে। ফাইনেলি যি কি নহওক এতিয়া চেণ্ডেলযোৰ খুলিবলৈ ল'লে। আৰু এইফালে পানী চানী ঢালি হৈ গ'ল। আইতা এতিয়া চাকিগছ জ্বলাবলৈ ঠিক কৰি আছে, আৰু চাকিগছ জ্বলাব এতিয়া। আৰু আপোনালোকক যিমানখিনি দেখালোঁ মানে মোৰ ঘৰখনত কি হৈছে কি নাই হোৱা মানে চব শ্বেয়াৰ কৰিম যদি ভাবিছোঁ, ব্লগ দিছোঁ ন, সকলোকে আপোনালোকৰ সকলোৰ মাজতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু যি কি নহওক এতিয়া পূজা কৰি আছে। আৰু আপোনালোকৰ আৰু যিমান যি হয় আমাৰ ঘৰৰ ফেমিলি, আৰু যি হয় যি নহয় আপোনালোকক সকলোকে দেখাম বুলি অনুৰোধ কৰিছোঁ। আৰু যিমান পাৰোঁ বা সিমানখিনি দেখামেই। আপোনালোকৰ মোৰ ঘৰখনত যিমান যি হয় শ্বেয়াৰ কৰিমেই। আৰু গাড়ীখন অনাৰ বাবে আমাৰ ফেমিলিটো বহুত মানে, যিহেতু গাড়ীখন অনা খুচিতে আমি ভিতৰত অলপ বহিছিলোঁ, মানে দাদা আৰু মই। মানে গান চান বজেনে এইটো এচি মানে আছেনে সেইটোৱে চাইছিলোঁ। এচি পূৰা আছে, মানে পূৰা ঠাণ্ডা। আৰু এচিটো এতিয়া লগাই দিছিল দাদাই। আৰু এনেকৈয়ে গামোচা চামোচা পিন্ধাই মেলি পূজা কৰা হৈ গ'ল বৰ্তমান। আৰু আপোনালোকক যিমানখিনি পাৰিলোঁ সিমানখিনি দেখালোঁ আজি ব্লগটো। আৰু যদি চাই ভাল পালে ন ব্লগটোৰ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। আৰু যোনে নতুনকৈ ইউটিউব চেনেল চাইছে ছাবস্ক্ৰাইব কৰি দিব। এইফালে দাদা, আৰু এইফালে দাদাহেঁত আছে। মই এতিয়া বহি বিন্দাছ বহি লৈছোঁ। আৰু ইমান মজা লাগিলে উঠি।